নমস্কাৰ জনাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি কেক কেনেকৈ বনাব পাৰি ঘৰতে মই তাকেই দেখাব ওলাইছোঁ। চাওকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ। হেল্ল' গাইজ, মই আজি বনাব গৈ আছোঁ দুটা টুইনছ কেক। একেই হ'ব দুয়োটাই। প্ৰথমতে মই এই মল্ডকেইটা অলপ ৰিফাইন লগাই লৈছোঁ, লগতে বাটাৰ পেপাৰ পাৰি দিছোঁ, দেখিছে বাৰু। আৰু মই ইয়াতে 3 কাপ প্ৰিমিক্স লৈছোঁ মই দুটা কেক বনাম যিহেতু 3 কাপ লৈছোঁ। লগতে মই 2 চামুচ 4 চামুচ ৰিফাইন অইল লৈছোঁ, TPS। ঠিক আছে, এইটো স্লাইচ নহয় দেই, আকৌ এইটো ৰিফাইন অইল হয়, আপোনালোকে নাভাবিব আকৌ স্লাইচ বুলি। এতিয়া ভালকৈ মিক্স কৰি ল'ব এইখিনি। তাৰপিছত আপুনি পানী দিব। মই পানী কমকৈ মিক্স কৰি আছোঁ বাৰু, অলপ কমকৈ, নহ'লে বেছি হৈ গ'লে বেছি দিগদাৰ হৈ যায় যে পনীয়া হৈ যায়। গতিকে মই কমকৈ দি পিনে মিক্স কৰি লৈছোঁ। এইখিনি আপুনি ভালদৰে লাৰি থাকক যেতিয়ালৈকে মিক্স নহয়, আপুনি ধুনীয়াকৈ মিক্স কৰি থাকক। লগতে পানী দিব অলপ, বেছি শুকান হৈ থাকিলে মিক্স নহয় বাৰু। লাৰি থাকিব আৰু পানী দি থাকিব। এতিয়া মোৰ বাৰু হ'ল বাৰু মিক্স। তাৰপিছত মই এইটো য়েল্ল' কালাৰ দিছোঁ, নহ'লে কেকবিলাক বগা হৈ থাকে যে অলপ দেখিবলৈ ভাল নালাগে। গতিকে মই সেইকাৰণে য়েল্ল' কালাৰ দিছোঁ, অলপ ফুড কালাৰ। লগতে মই ভেনিলা দিছোঁ, ভেনিলা এছেন্স। এইটো হোৱাইট ভেনিলা এছেন্স, আপোনালোকে দেখিছে বাৰু, দোকানত পাই যায় বাৰু এইবিলাক। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি ল'ব। মই অলপ স্পীড কৰাই দিছোঁ বাৰু, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় যে আপোনালোকৰ বিৰক্তি লাগি যাব। এতিয়া চাওক, মাজে কাটি দিছোঁ বাৰু মই ভিডিঅ'বোৰ, কিন্তু আপোনালোকে কৰি থাকিলে গম পাব। যিহেতু আপোনালোকে নতুন বা কেক বনাব ইচ্ছা কৰি আছে, আৰু যদি কিবা অসুবিধা হয় কমেণ্টত জনাব, বা মোৰ ফোন নম্বৰটো দিম বাৰু ইয়াতে ডিছক্ৰিপশ্যনত। কিবা জানিব লগা থাকিলে মোক কণ্টেক্ট কৰিব। ঠিক আছে, বৰ্তমান মোৰ মিক্স হৈ গ'ল বাৰু। মই এইটো কি দিলোঁ দেখা পালে। এতিয়া মই দুটা মল্ড যে, প্ৰথমতে বাটাৰ পেপাৰ, তাৰপিছত বাটাৰ পেপাৰ পাৰি পিনে ৰিফাইন অইল মানে ব্ৰাছ কৰি দিছিলোঁ তাৰপিছত মই ধুনীয়াকৈ জুখি লৈছোঁ, সমানে দুয়োটাত ভগাই লৈছোঁ। কেককেইটা যিহেতু মোৰ 500 গ্ৰামৰ কেক হ'ব, আৰু আপোনালোকে এনেকৈ যেতিয়া দি পিনে ধুনীয়াকৈ ঠেকেচি দিব নহ'লে কেকবোৰৰ ভিতৰত বাবুল থাকি গ'লে মানে বেয়া। তেতিয়া মানে কি কেকবোৰ ভালকৈ নুফুলে, ভিতৰত স্পেচ থাকি যায়। গতিকে এনেকৈ ধুনীয়াকৈ হেৰিখিনি দি পিনে, প্ৰিমিক্সখিনি দি পিনে ধুনীয়াকৈ থেপথেপাই দিব, তেতিয়াহে ভাল হ'ব, নহ'লে কেকবোৰ বেয়া হ'ব। এইটো ভুল নকৰিব, থেপথেপাই দিব। আমাৰ হৈ গ'ল বাৰু এইখিনি, চাই থাকক। এইবাৰ অভেনটো আমি প্ৰিহিট কৰি ৰাখিছোঁ বাৰু 5 মিনিটমান। তাৰপিছত আমি ধুনীয়াকৈ কেক দুটা ভৰাই দিছোঁ, ভৰাই দি পিনে আমি টাইমাৰ লগাই দিছোঁ। আমি এইটো টাইমাৰ 35 মিনিট ৰাখিছোঁ। লগতে আমি 150 ডিগ্ৰী চেলচিয়াছ দিছোঁ। লগতে আমি বেকিঙত ৰাখিছোঁ। আৰু মোৰ অলপ কেকৰ হেৰি বেছি হৈ গৈছিলে, বেছি হ'লে মানে আমি কাপ কেকৰ কাৰণে মানে ৰাখি দিছোঁ। মানে কি আৰু কাপ কেক বনাম ঘৰতে খাবৰ কাৰণে, অলপ বেছি হৈছিলে কাৰণে কাপ কেকত ভৰাই দিছোঁ অলপ 3-4টামান। আপোনালোকৰ যদি কেতিয়াবা বেছি হৈ যায় তেনেহ'লে মানে এনেকৈ কাপ কেক বনাই খাব পাৰে ঘৰৰ কাৰণে। একেই টাইমতে হৈ যাব, কাপত অলপ ভৰালে হৈ যাব। বস্তুখিনি ফুলি আহে গতিকে অলপমান ৰৈ গৈছিল, সেইখিনিতে আমি 3-4টামান হৈ যাব। এতিয়া অলপ দিছোঁ, দি পিনে এইকেইটাও ধুনীয়াকৈ আমি ঠেকেচি দিম। তেতিয়া যে আমি সেইকেইটা ঠেকেচি দিছিলোঁ, তেনেকৈ এইকেইটাও আমি ঠেকেচি দিম। এনেকৈ ঠেকেচি নিদিলে মানে মই আগতে কৈছোঁ বাৰু, বাবুল থাকি গ'লে বেয়া। ঠেকেচি দিলে ধুনীয়াকৈ মানে কেকবোৰ ফুলাতো সহায় হয়। বেছি নহ'ল বাৰু, মোৰ 4টা হ'ল। যদি আপোনালোকে ভাবে অলপ বেছিকৈ বনাই পিনে ঘৰত খাবৰ কাৰণে বেছিকৈ বনাম, মই মানে জোখৰে বনাইছিলোঁ, কিন্তু অলপমান বেছি হৈ গ'ল, সেই গতিকে মই ইয়াৰে 4টা বনাই দিলোঁ। আপোনালোকে যদি কেতিয়াবা এনেকৈ বেছিকৈ বনাই, ধৰি লওক কেক আছে অৰ্ডাৰ, কিন্তু আপোনালোকে ঘৰতো খাব মন কৰে বা কেতিয়াবা, সেইকাৰণে
মই কিন্তু কাপ কেক আগতে বনোৱা নাছিলোঁ, আজিয়ে বনাইছোঁ প্ৰথম। মোৰ এইবিলাক ইমান খাব মন নোযোৱা হৈছে মানে এতিয়া। তথাপিও মই এইকেইটা এনেই পেলনি যোৱাতকৈ মানে ভৰাই থৈ দিলোঁ, ভৰাই পিনে একেলগে বহাই দিম। চাই থাককচোন, এই অভেনত মই ধুনীয়াকৈ বহাই দিলোঁ। এতিয়া মোৰ 15 মিনিটমান হ'ল, কিন্তু কেককেইটা ধুনীয়াকৈ ফুলি আছে চাওকচোন। আৰু মই কাপ কেককেইটাত মাত্ৰ অলপহে দিছিলোঁ, কিন্তু ধুনীয়াকৈ ফুল হৈ আহি গৈছে ফুলি। চাওকচোন, দেখিবলৈ কি ধুনীয়া হৈছে। এনেকৈ মানে ফুলি গ'লে মনটো বিৰাট ভাল লাগি যায় আৰু কি ক'ম, বুজাব নোৱাৰোঁ। চাবলৈ মোৰ কেকখিনি যিহেতু ফুলি গ'ল, মই উলিয়াম এতিয়া। বহুত গৰম দেই, আপোনালোকে সাৱধান। এনেকৈ কাপোৰ বা হেৰিৰেহে উলিয়াব, নহ'লে পুৰি মাৰিব। মোৰ সেইদিনা বাৰু আঙুলিত অলপ পুৰা গৈছে। চাওকচোন কেককেইটা কি ধুনীয়া হৈছে। আৰু কিন্তু গৰম, কিন্তু ইয়াত দেখিবলৈ একো নাই বাৰু, কিন্তু গৰম হৈ আছে বহুত। চাওকচোন কি ধুনীয়া হৈছে। কেনেকুৱা লাগিছে বাৰু আপুনি জনাওকচোন কমেণ্টত। এয়া মই এটা উলিয়াই ল'লোঁ, আৰু এইটো চাওক গৰম আছে। মই সেইকাৰণে এই মলটো মানে কাপোৰে ধৰি পিনে অলপ কোবাই দিছোঁ চাৰিওফালে, নহ'লে উলিয়াবলৈ অসুবিধা হয়। এনেকৈ কোবাই অলপ মানে যেতিয়া এনেকৈ ছাইডটো এৰুৱাই যাব, তাৰপিছত আমি ধুনীয়াকৈ এনেকৈ ওলোটাই দিলেই খুব ধুনীয়াকৈ ওলাই আহে। এই চাওকচোন, এই চাওক কি ধুনীয়া স্পঞ্জ হৈছে। আৰু আমি যে বাটাৰ পেপাৰ দিছিলোঁ যে এইবোৰ আমি এৰুৱাই দিছোঁ। মানে বাটাৰ পেপাৰটো এইকাৰণে দিয়া যায় যাতে মলটোত লাগি নধৰে। এতিয়া কি ধুনীয়াকৈ এৰুৱা গৈছে, চাওক কি ধুনীয়া হৈছে। কি স্পঞ্জ ধুনীয়া, ভাল লাগে কিবা এটা মনটো এনেকুৱা হয়নে? চাওক দুয়োটা কি ধুনীয়া ফুলিছে। মানে কেতিয়াবা আৰু মই প্ৰিমিক্সেদি বনাওঁ বাৰু মই হেৰিকেইটা, কাৰণ প্ৰিমিক্সেদি বনালে বৰ ধুনীয়া হয় আৰু গোন্ধটো ভাল লাগে। যে মই আগতে ময়দা দিয়ে বনাইছিলোঁ, কিন্তু ময়দা দি অলপ কম খৰচাতে হয়, আৰু বস্তুটো কিন্তু মই ভাল নাপাওঁ, অলপ গন্ধ পাওঁ। সেইকাৰণে মই প্ৰিমিক্সে ব্যৱহাৰ কৰোঁ। হয়তো অলপ মোৰ লাভটো কম হয়, কিন্তু মই প্ৰিমিক্সে ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে এটা বস্তু ন'টিছ কৰিছেনে? মোৰ কাপোৰখন অলপ দাগ হৈ আছে। এইটো বাৰু কিহৰ কাৰণে আপোনালোকে জানেই, পাকঘৰত থাকিলে অলপ লেতেৰা মানে কি আৰু এইটো কালাৰ লাগিছে মোৰ এই কেক বনাওঁতে। এইটো ধুলেও মানে এই দাগটো থাকি যায়। এতিয়া এনেকৈ পিচ কৰি ল'ব। প্ৰথমে ওপৰখিনি কৰি লৈ পিনে ধুনীয়াকৈ 3 পিচ কৰি দিব। যিহেতু আমাৰ আধা কিলোৰ বেছি হাইটো নালাগে কেকত, আমি 3টা কৰি লৈছোঁ। আমাৰ কাটা হৈ গ'ল 3টা। 2টা কেক যিহেতু আমি 2টা দেখুৱালোঁ, ঠিক আছে। আপোনালোকে বাৰু এটা কেকে বনাব প্ৰথমতে, আৰু মই মেজাৰমেণ্টখিনি ধুনীয়াকৈ দিম, আপোনালোকে কমেণ্ট কৰিবচোন। এইবাৰ মোৰ সেইটো হৈ গ'ল। এতিয়া মোৰ ক্ৰীমৰ কাম আছে। এইটো মই ক্ৰীমখিনি ধুনীয়াকৈ বিট কৰি লৈছোঁ। পূৰা আইচ হৈ আছে যে, ক্ৰীমখিনি ধুনীয়াকৈ বিট কৰি লৈছোঁ। এই আচল খেলা কিন্তু এইটোতে, ক্ৰীমতে খেলা মানে কি, ক্ৰীমটো যদিহে ভাল হয় তেতিয়াহে আমাৰ কেকটো ভাল হ'ব বা ডিজাইন কৰিব ভাল হ'ব। আৰু ক্ৰীমটো গোলাৰ টেকনিক আছে বাৰু, মই আপোনালোকক জনাম। কমচে কম 15-20 মিনিট 25 মিনিট ধুনীয়াকৈ এনেকৈ বিট কৰি থাকিব লাগিব। ধৈৰ্য্য পৰীক্ষা আচল এইটোৱেই। যিমানে আপোনাৰ ক্ৰীমটো ভাল হ'ব, তেতিয়াহে আপোনাৰ কেক ডিজাইন কৰিব পাৰিব বা কেকটো ভাল হ'ব, সুন্দৰ হ'ব। চাওকচোন কিমান সময় লাগে এইখিনি, মানে কি কৰোঁ কি নকৰোঁ লাগে। মানে কি আৰু ঘৰত যিহেতু বনাই আছোঁ, এতিয়া সৰু মেচিনেৰে বনাই আছোঁ, কিন্তু বিজনেছ হিচাপত কৰিব গ'লে কিন্তু ডাঙৰ মিক্সাৰ মেচিনটো আনিলে ভাল। মিক্সাৰ মানে কি আৰু এইটো বিট কৰা বিটাৰটো, তেতিয়াহ'লে আহি পায় মানে সেইটো কৰি পিনে মানে বেলেগ কাম কৰি দিব। মই চলাই পোৱা নাই বাৰু সেইটো মেচিন, কিন্তু মই এইটোৱে বেছি ভাল পাইছোঁ। মোৰ এনেকুৱা মেচিন 3টা হ'ল মানে। প্ৰথমতে এটা আনিছিলোঁ, সেইটো মই বেয়া কৰি ল'লোঁ, তাৰপিছত সেইটো ভাল কৰিব নোৱাৰিলোঁ। তাৰপিছত এটা বাজাজ আনিলোঁ। বাজাজটো ভাল, বাজাজ কোম্পানী বেয়া নহয়, কিন্তু অলপ মই সেইটো ইমান স্পীড নাপালোঁ। মানে আছে সেইটোত ভালে আছে, কিন্তু তাৰপিছত মই এইটো আকৌ আনিলোঁ এটা, তাৰপিছত এইটোৱে চলাই থাকোঁ। বাজাজটো আছে, টোটেল মোৰ এতিয়া 3টা হ'ল এনেকুৱা মেচিন। আমাৰ বিট কৰা হৈ গ'ল। বিট
কৰা হ'লনে নাই আমি চেক কৰিবৰ কাৰণে এনেকৈ ওলোটাই দিব লাগে, মানে ওলোটাই দিলে নপৰে আৰু তেতিয়া গম পোৱা গ'ল যে হৈ গৈছে। তাৰপিছত আমি এতিয়া চুগাৰ ক্ৰাছ দিম। এইটো আমাৰ পাইনাপল ফ্লেভাৰ। আমি প্ৰথমতে গিলাচত লৈ লৈছোঁ পাইনাপল ফ্লেভাৰখিনি, চুগাৰ ক্ৰাছ। তাৰপিছত আমি ইয়াতে অলপমান পানী মিক্স কৰি দিম, মানে তেতিয়া ধুনীয়া হয় বস্তুখিনি মিলাবৰ কাৰণে। তাৰপিছত আমি এখন বহাই লৈছোঁ ধুনীয়াকৈ ক্ৰীমখিনি। তাৰপিছত আমি ক্ৰীমখিনি মিলাই পিনে আমি আমি যে কাটি দি থৈছিলোঁ তেতিয়া এখনকৈ এনেকৈ বহাই দিম। তাৰপিছত আমি চুগাৰ ক্ৰাছখিনি দি আছোঁ। তাৰপিছত ক্ৰীমখিনি এনেকৈ ধুনীয়াকৈ মিক্স কৰি দিব। এখনৰ ওপৰত এখন চুগাৰ ক্ৰাছ অলপ দিব। তেনেকৈ আপুনি গোটেইখিনি তিনিখনো এনেকৈ কৰি ল'ব। যদিহে আমাৰ ক্ৰীমখিনি বিট কৰা ভাল হয় তেতিয়াহে কামখিনি কৰি ভাল লাগে। যদি নেকি আপোনাৰ ক্ৰীমখিনি বিট কৰা ভাল নহয় তেতিয়াহ'লে মানে কামখিনি কৰি একদম অশান্তি লাগে। মোৰ প্ৰথমতে তেনেকুৱা হৈছিলে বাৰু, মানে মই ভাবিছিলোঁ হৈ গ'ল নেকি বুলি পিনে। তাৰপিছত এতিয়াহে কৰি অলপ অভ্যাসটো হৈছে বাৰু, আৰু বেছি টাইম নালাগে নিচিনা লাগে আৰু কৰি থাকিলে। আগতেতো হাত বিষাই যায় কৰি। এতিয়া আমি ধুনীয়াকৈ এইখিনি ক্ৰীমখিনি কৰি আছোঁ চাওকচোন। এনেকৈ কৰি ল'ব আপুনিও। ধৈৰ্য লাগিব দেই কামবিলাকত, অলপ মিহি হ'ব লাগিব। আমাৰ ল'ৰা মানুহৰ হাত ইমান মিহি নহয়, তথাপিও চেষ্টা কৰিছোঁ। আপোনালোকে চেষ্টা কৰিবচোন, ঘৰত জনাব কেনে পায়। মইতো প্ৰথমৰ পৰা ভিডিঅ' কৰি দিছোঁ, কিন্তু ভিডিঅ' কৰাৰ অসুবিধা, তথাপিও আৰু কৰি আছোঁ আপোনালোকেও কিবা এটা শিকক বুলি পিনে। আপোনালোকে এই বস্তুটো গাঁৱে ভূঞে হওক বা টাউনে চহৰে হওক কম টকা এটা ইনভেষ্ট কৰি পিনে আপোনালোকে ভাল ব্যৱসায় এটা কৰি থাকিব পাৰে। কিন্তু প্ৰথমতে যোগাৰ অলপ কৰি ল'ব লাগে। যোগাৰখিনি কৰি পিনে, যোগাৰ মানে কি, ফ্ৰিজ লাগিল আপোনাক, অ'ভেন লাগিল, লগতে আপোনাৰ সৰু সুৰা ইকুইপমেণ্টছবিলাক লাগিল। সেইখিনি কৰোঁতেই বহুতখিনি যায় বাৰু। কিন্তু কেকটো বনাওঁতে ইমান খৰচা নহয় বাৰু। ধৰি লওক এটা আধা কিলো কেক আপোনাৰ 200-250 টকাৰ ভিতৰত হৈ যাব বা 300 টকাৰ ভিতৰত হৈ যাব। কিন্তু খৰচা হ'ল কি আপোনাৰ লাইনৰ বিল, ফ্ৰিজ, কিবা কিবি, অ'ভেন বস্তু তেনেকুৱা আৰু। বিজনেছটো যে অকল যে কেক এটা বনাইছোঁ ইমান দাম লাগে নেকি, মানুহে কয় বাৰু তেনেকৈ, কিছুমান আছে যোনবিলাকে বুজি নাপায়। কিন্তু এতিয়া বুজি পোৱা হৈ গৈছে, কাৰণ কেক এটা বনাবৰ কাৰণে অকল এই ময়দা বা কিবা প্ৰিমিক্স তেনেকৈ হ'লে বা ক্ৰীমখিনি হ'লে নহয় ন। আপোনাক ফ্ৰিজ লাগিলে, অ'ভেন লাগিলে, কাৰেণ্টৰ বিল, কিবা কিবি বহুতখিনি আছে। গতিকে কাৰো কামক হেৰি কৰিব নালাগে। এইটো বস্তু যোনে জানে তেখেতসকলে জানেই বাৰু, যোনে বুজি পায় বা তাত দাম দৰৰ কথা নাহে। কিন্তু কাম এটা কৰিলে মানে মনৰ পৰা কৰিব লাগে, তেতিয়াহ'লে ভাল ফল পোৱা যায়। আমাৰ বাৰু এইটো হ'ল বাৰু বেচটো বনোৱা। এতিয়া আমি ডিজাইনিঙৰ কাৰণে আমি ক্ৰীম গলাই আছোঁ। সেইখিনি মানে আগতীয়াকৈ কৰি ৰাখিলে বেয়া, গলি গ'লে মানে ডিজাইনবিলাক কৰিবলৈ অসুবিধা হয়। সেইকাৰণে আমি নতুনকৈ আকৌ ক্ৰীম গলাইছোঁ। ক্ৰীমখিনি গলাওঁতে বহুত সময় যায়, মই আগতে কৈছোঁ বাৰু, ধৈৰ্য লাগিব ভাই কৰিবৰ কাৰণে। ক্ৰীমখিনি গলাওঁতে হাতৰ বিষ উঠি যায়। তাতে আকৌ কেতিয়াবা কাৰেণ্টটো গুচি যায়, ইমান অসুবিধা। হাতেৰে কৰিব লাগে, হাতেৰে কৰিলেতো হাতৰ বিষ উঠি যায়। যেতিয়া নেকি কাৰেণ্ট যায় তেতিয়াই গম পাব আপুনিও কৰিলে কেনেকুৱা লাগে। আৰুতো বাৰিষা বতৰতো ভালেই, লাইনটো নাথাকে, বিৰাট অসুবিধা। ঠিক আছে বাৰু, এইখিনি মই কৰি আছোঁ, চাই থাককচোন। এইখিনি ক্ৰীম গোলা হ'ল বাৰু। আমি ওলোটাই এনেকৈ চাওঁ হৈছেনে নাই, বা অলপ টাইট হৈছেনে নাই। এনেকৈ হোৱাৰ পিছত আমি ধুনীয়াকৈ ইয়াতে অকণমান কালাৰ মিক্স কৰি দিম। মোৰ ফেভাৰেট কালাৰ পিংক কালাৰ অলপ মিক্স কৰি দিছোঁ। মিক্স কৰি পিনে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি আমি ধুনীয়াকৈ পাইপিং বেগত সোমাম। পাইপিং বেগ মানেতো কি আপোনালোকে জানে বাৰু, যোনবিলাক আমি মানে ক্ৰীমবিলাক ভৰাই পিনে ডিজাইন কৰোঁ, সেইবিলাকে পাইপিং বেগ বুলি কোৱা হয়। সেই পাইপিং বেগত আমি ভৰাম। গতিকে মিক্স কৰি লওঁ এনেকৈ ভালদৰে। ক্ৰীমখিনি গোলাত যাতে ভাল হয় সেইটো কিন্তু আপোনালোকে ধ্যান দিব হা। এনেকৈ মিক্স কৰি পিনে ওলোটাই চাব।
তেতিয়াহে আপোনাৰ পাৰফেক্ট ৰিজাল্টটো আহিব ডিজাইনৰ। যেতিয়া নতুন মানুহ অলপমান মানে সেইখিনি বস্তু ধ্যান দিলে বাকী সকলোবোৰ পাৰিবই বাৰু, যদি মেজাৰমেণ্ট ভাল হয়। কালাৰ অলপ কম হৈছে মই সেইকাৰণে অকণমান দি দিছোঁ, মানে অলপমান পিংকটো ডাঠ পিংক হ'লে ভাল লাগে, মানে পাতল পিংকতকৈ ডাঠ পিংক, সেইকাৰণে অকণমান দি দিছোঁ আৰু অলপ কম হৈছিলে। আমাৰ এইখিনি বাৰু হ'ল প্ৰায় ৰেডি। এইবাৰ আমি ধুনীয়াকৈ পাইপিং বেগত ভৰাম। পাইপিং বেগত ভৰাই লৈ আমি ডিজাইনৰ কাম ষ্টাৰ্ট কৰি দিম। এয়া চাওকচোন, ধুনীয়াকৈ পাইপিং বেগত ভৰাই পিনে আমি নজেল লগাই লৈছোঁ, ষ্টাৰ নজেল। তাৰপিছত আমি ধুনীয়াকৈ প্ৰথমে এই তলৰ বেছটো বনাই লৈছোঁ। কি ধুনীয়াকৈ চাওকচোন, টেপি দিলে ওলাই থাকে পাৰ হ'ব। আৰু যদি প্ৰথম হয়, প্ৰথমতে আপুনি কেকত দিব নালাগে, বেলেগত টেষ্টিংটো কৰি চাব মানে হয়নে নহয়, ঠিক আছে বাৰু। মই চাওকচোন, এই চাওক কি ধুনীয়াকৈ লৈ পিনে ঘূৰাই দিলে হ'ল। চেম্পুল ডিজাইন বনাইছোঁ বাৰু, ইমান হেভি ডিজাইন নহয়। তাৰপিছত এনেকৈ পাইপিং বেগেৰে আমি এইখিনি চেম্পুল ডিজাইন কৰি দিছোঁ। যেনে প্ৰথমবাৰৰ বাবে বনালে আপোনাৰ চেম্পুলেই বনাব পাৰোঁ, ইমান হেভি ডিজাইন হেৰি কৰিব নালাগে। ষ্টাৰ নজেলে বনাই দিছোঁ গোটেইখিনি। বাকী চেম টু চেম আমাৰ এনেকুৱা কেক বাৰু দুটা হ'ব, এইটো এটা হৈ গ'ল বাৰু। নেক্সট আকৌ এটা বনাম। এনে কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে, বা ইয়াৰ পৰা কিবা জানিব পাৰিছে বা শিকিব পাৰিছেনে, সেইখিনি বস্তু জনাব। আপোনালোকৰ সহায়ক বুলি পিনে ভিডিঅ'টো বনাইছোঁ, বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ যদি ভাল লাগিছে। আৰু যদি কোনোবা বন্ধু বান্ধৱী আছে বা কেক চেক বনাব বা শিকিব মন আছে, তেনেহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব তেখেতলৈও। বাকী আমাৰ এইটো সাধাৰণ ডিজাইন বাৰু, সেইটো এটা হৈ গ'ল। বাকী এইটো ছেকেণ্ড, চাওকচোন ফাইনেল লুকটো এনেকুৱা হৈছে। কেনেকুৱা পালে জনাব বাৰু ভিডিঅ'টো, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্টত জনাব বাৰু কেনেকুৱা লাগিছে, সেইটো ক'ব দে। আপোনালোকৰ কাৰণেই বনাইছোঁ বাৰু, ইমান কষ্ট কৰি পিনে। এইটো চাওক ফাইনেল লুকছ। বাকী মোৰ আগৰ কিছুমান কেকৰ ফটো আছে, মই সেইবোৰ দিবলৈ চেষ্টা কৰিম বাৰু। এনেই চিম্পুলকৈ দি দিছোঁ বাৰু। এইটো আমাৰ দুটা আছিল, একেলগে দুটা ডেলিভাৰী হৈ গৈছে। বাকী এইটো আছিলে আকৌ এইটো এটা মানাজ্যোতি, এটা নৱজ্যোতি। এইটো বাকী আমাৰ এইবিলাক আগৰ কেক ডিজাইন। এইটো ৰাখি বুলি আছে। কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু ভিডিঅ'টো কেনে পালে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, তাকে কামনা কৰিলোঁ। বাকী ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰি দিব। এইটো আমাৰ চকলেট কেক আছিল দেই, প্ৰথমবাৰ বনাইছিলোঁ, ধুনীয়া হৈছে। মই সেইটো বহুত ছেটিছফাইড, কেক বনোৱা যেন মোৰ নিজৰে মানে অনুভৱ হৈছিলে। আপোনালোকে মাত্ৰ কিবা জানিব লগা থাকিলে, হেৰি কৰিব লগা থাকিলে মোক কমেণ্ট কৰিব, নহ'লে কণ্টেক্ট কৰিব। থেংক ইউ।